মই অনুভৱ কৰিছোঁ জুবিন কোনে আছে। জুবিন অকণমান নহয়, আপোনালোকৰ সকলোৰে প্ৰাণত জুবিন আত্মা হৈ জীয়াই আছে আৰু থাকিব সদায়। সকলো জুবিনৰ কণ্ঠ, আপোনালোক সকলো জুবিনৰ কণ্ঠ। আমি ন্যায় লৈহে আমাক ন্যায় লাগিব লৈ জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। যন্ত্ৰ আৰু জুবিনৰ পৰিয়ালৰ সকলোৰে হৈ ৰঙালী বিহু উল্লেখ জনালোঁ। যদিও বহুত টান 20-30 বছৰ একেলগে থকা, কিন্তু মই ভাবোঁ এইটো আমাৰ পিঠিত এতিয়া এটা আমাৰ দায়িত্ব, এইটো আমাৰ ডিউটি, আমাৰ দায়িত্ব। জুবিনে ভাল পোৱা কামখিনি আমি আগবঢ়াই নিবই লাগিব। আমি যদি মিউজিকেলি পাৰিছোঁ, যিখিনিয়ে আমি মিউজিকেলি পাৰিম আমি কৰিম, আমাৰ নেক্সট জেনেৰেশ্যনে কৰিব। চিনেমাৰ মানুহখনে জুবিনে ভাল পোৱা চিনেমাখিনি আগবাঢ়ি নিব, প্ৰকৃতি ভাল পোৱাখিনি প্ৰকৃতি আগবাঢ়ি নিব, জন্তু জানোৱাৰ হিউমেনিটি। আমাৰ ডিউটি এতিয়াহে আৰম্ভ হ'ব। তাৰমানে আমি এতিয়াহে ষ্টাৰ্ট কৰিম। জুবিনে ভাল পোৱা কামখিনি আমি কিমান আগবঢ়াই নিব পাৰিম, সেইটো একচুৱেলি আমাৰ চবৰে পিঠিত এটা বোজা। আৰু সেইটো কৰিলে মই কওঁ, আৰু এটা কথা কওঁ, মই দেখিছোঁ জুবিনে অসমৰ কাৰণে জীৱনত কিমান ছেক্ৰিফাইচ কৰিলে। আৰু সেইখন অসমক এৰি জুবিন গাৰ্গ কেতিয়াও নাযায়, কেতিয়াও নাযায়। আমাৰ লগত থাকিব, সদায় থাকিব। আৰু আজিও বহি ইয়াত চাই আছে, আজি এই লতাশিলত চাই আছে, গোটেই অসমত বহি চাই আছে। আৰু মই আজি য়েছ, আৰু মোৰ চবতকৈ আজি ভাল লগা, কিয় ভাল লাগিছে, আগতে আমি যেতিয়া এনেকৈ সদায় প্ৰগ্ৰেম কৰোঁ, সদায় আমাৰ মাজত গৰিমা সদায় আমাৰ লগত থাকে প্ৰত্যেকখন ষ্টেজত। আৰু আজি মই বহুত জোৰ কৰি মই ইয়ালৈ আজি ৰিকুৱেষ্ট কৰি আনিছোঁ। আৰু গৰিমাৰ মামন আমাৰ মাজত আজি আহি ওলাইছে। মই এবাৰ গৰিমাক মাতিছোঁ, এবাৰ গৰিমা, মামন প্লিজ এবাৰ আহা, মামন প্লিজ এবাৰ। একেবাৰে আহিব খোজা নাছিল, আজি মই জোৰ জবৰদস্তি মই কৈছোঁ আহিবই লাগিব। জুবিনৰ কাৰণে আহিব লাগিব, আমাৰ অসমৰ কাৰণে আহিব লাগিব, আমাৰ কাৰণে আহিব লাগিব। এয়া মামন, থেংক ইউ মামন ফৰ কামিং, থেংক ইউ ছ' মাছ। আজি এই মৰম, এই অসমীয়া মৰম, আৰু এইখন চোতাল লতাশিল মোৰ কাৰণে একদম মই জন্মৰ পৰা পোৱা জেগা। চ' মই কৈছোঁ আজি গৰিমা আহিবই লাগিব। তুমি যিটো বস্তু সদায় আমি আছিলোঁ, আমি সেইটো সদায় জীয়াই ৰাখিম। আৰু এনেকৈ থেংক ইউ গৰিমা, থেংক ইউ ছ' মাছ। আই এম ভেৰি প্ৰাউড টুডে, আই এম ছ' থেংক ইউ, ছ' হেপী। মই আজি বহুত মই ধন্য। থেংক ইউ। আৰু এতিয়া আমি আজি গৰিমা আমাৰ মাজত পাই ৭৫তম গুৱাহাটী বিহু সন্মিলনী মুখপত্ৰখন তেওঁৰ হাতেৰে উন্মোচন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু মঞ্চলৈ আগবাঢ়ি আমাৰ অতি মৰমৰ পামী বৰঠাকুৰ, আমাৰ মোহন ডক্টৰ পামী বৰঠাকুৰ।
আৰু এটি নাহৰ মাৰি আমি এতিয়া আগবাঢ়ো সকলোখন গুৱাহাটী বিহু সন্মিলনৰ আপোনালোকে জুবিনক সদায় আপোনালোকৰ মাজত ৰাখিব। জুবিনে এখন অসমীয়া কেতিয়াও নাযায় যেনেকৈ প্ৰাৰ্থনা কৰিছে আৰু সেইকাৰণে মই আজি এখন মঞ্চলৈ আহিছোঁ সাহস কৰি। আজি বহুদিন মোৰ মানুহৰ মাজলৈ যাব পৰা সাহস মোৰ নাছিল, কথা ক'ব পৰা সাহস মোৰ নাছিল, আবেগিক হৈ ভাঙি পৰোঁ। কিন্তু আজি মই আপোনালোকৰ পৰা বহুত শক্তি পাইছোঁ। মই যেতিয়া পিছফালে বহিছোহি আহি মই অনুভৱ কৰিছোঁ জুবিন কোনে আছে। মঞ্চৰ আগলৈ সদায় থাকিব। আমি তেওঁৰ কণ্ঠ সদায় শুনি থাকিম। আমি তেওঁৰ সত্তা সদায় অনুভৱ কৰি থাকিম। আমি তেওঁৰ অস্তিত্ব সদায় অনুভৱ কৰি থাকিম। আপোনালোক সকলোৰে মাজত জুবিন অকণমান অকণমান নহয়, আপোনালোকৰ সকলোৰে প্ৰাণত জুবিন আত্মা হৈ জীয়াই আছে আৰু থাকিব সদায়। মই চেষ্টা কৰিম আজিৰ পৰা আৰু এই চকুলো পোৱাই নাথাকোঁ। মই আপোনালোকৰ মাজত শক্তিশালী উঠি আপোনালোকৰ মাজলৈ আমি জুবিনে ভাল পোৱা সকলো কাম আমি কৰি যাম। তেওঁৰ সংগীত, তেওঁৰ চিনেমা, তেওঁৰ মানুহ ভাল পোৱা সেই দৰদী সত্তা, তেওঁ সমাজৰ কাৰণে, প্ৰকৃতিৰ বাবে, পৃথিৱীৰ কাৰণে, নতুন প্ৰজন্মৰ বাবে, সংস্কৃতিৰ বাবে, সকলোৰে বাবে, মানুহৰ বাবে যি কৰিব বিচাৰিছিল সকলো আপোনালোকৰ শক্তিৰে আমি কৰি যাম। আমাৰ সামৰ্থ্যই জুবিনে কিন্তু আমি 100 ভাগৰ 1 ভাগ হয়তো অকণমান অকণমান ক্ষুদ্ৰ ক্ষুদ্ৰকৈ আমি কৰিব পাৰোঁ। নিশ্চয় আমি কৰিম সকলোৱে। আপোনালোক যদি আমি একেলগে আমি জুবিনক সকলোৱে ৰাখিব পাৰিম অসমখন। মই ধন্যবাদ জনাইছোঁ ৰাজা জুবিনক জীয়াই ৰাখক আৰু জুবিন এনেদৰে ন্যায় আমাৰ মাজত জুবিনে ইতিমধ্যে মই ভাবোঁ আপোনালোকে ন্যায় দিছে জুবিনক আৰু ন্যায় জুবিনে পাবই। সেয়া ন্যায় ঈশ্বৰে দিব, সেয়া ন্যায় ৰাইজে দিব, সেয়া ন্যায় জুবিনে পাবই। আমি সকলো জুবিনৰ কণ্ঠ, আপোনালোক সকলো জুবিনৰ কণ্ঠ। গতিকে জুবিন আমাৰ মাজত এতিয়া আছে। আজি ৰূপমে গাওক, আজি নতুন প্ৰজন্মৰ বহু গায়ক গায়িকা সকলো ওলাই আহি গাওক, সকলো জুবিনেই গাব। সকলো কণ্ঠ জুবিনৰে কণ্ঠ। জুবিন অমৰ হওক, আমাৰ জুবিন অমৰ জুবিন। ধন্যবাদ। আমি ন্যায় লৈহে
দা জয় জুবিন